নমস্কাৰ, স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। এয়া মই লৈ আহিছোঁ মহৎ লোকৰ বাণী। ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে। উইলিয়াম শ্বেক্সপিয়েৰ। এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াহীৰ মূল্য বেছি। মাদাৰ টেৰেছা। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে। APJ আব্দুল কালাম। জ্ঞানৰ নিচিনা পবিত্ৰ একো নাই। যীশু খ্ৰীষ্ট। সুখ কাৰো চিৰকাল নহয়। কমলাকান্ত ভট্টাচাৰ্য। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি সৎকৰ্ম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব। APJ আব্দুল কালাম। যিসকলে ডাঙৰ সপোন দেখে তেওঁলোকৰ সপোন বাস্তৱায়িত হয়। APJ আব্দুল কালাম।